এইবিলাক চাওক কি ধুনীয়াকৈ লাইন লাইনকৈ লাগিছে দেখা পাই। তো হে নমস্কাৰ ভিয়াছ, টিকেট ডেকা অন্য এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাই গৈছোঁ আজিৰ ভিডিঅ'। তো আজি আপোনালোকক দেখুৱাম সোণাপুৰৰ কমলা। তো বলক বাগানলৈকে গৈ আপোনালোকক ধুনীয়াকৈ এক আটক ধুনীয়া মনোৰম চাবলগীয়া দৃশ্য দেখুৱাওঁ। তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া ধুনীয়াকৈ ওলালোঁ ঘৰৰ পৰা, আৰু এতিয়া আমি ধুনীয়াকৈ যাই থাকিম আৰু দেখা পাইছে, চিনি পাইছে কি নাইবা মোৰ ৱাইফ হয় এনেকৈ কৈ আছে। এতিয়া আকৌ দিয়া তুমি একো কোৱা নাই। এইটো দেখা পাই আছে, সেইটো এটা নিজৰা হয়, নিজৰাটো পাৰ হয় লগতে এইখন আমাৰ লগতে পাহাৰখন হয়। এইখন এতিয়া পাহাৰৰ মাজেৰে যাম আৰু এতিয়া ধুনীয়াকৈ তামোল গছৰ মাজে মাজে। আৰু এইবিলাক চাওক অসংখ্য তামোল গছ আছে ইয়াতে, আৰু তামোল গছবিলাকত এতিয়া তামোল লাগি আছে কিন্তু মানে কুমলীয়া হৈ আছে আৰু কিন্তু মানে ইয়াতে বহুত কেইকুটা উৎপাদ আৰু সেই কেইকুটা উৎপাদ কেইকুটা তামোল এতিয়া কোনোতে বহুত খৰাই আছে মানে। আৰু এইটো লৈছোঁ দেউতাৰ কাৰণে, বাগানত যিহেতু দেউতা ৰখীয়া পাইছে, বাগান ৰখীয়া পাইছে, তো দেউতাৰ কাৰণে অলপ খাদ্য খাবৰ কাৰণে। আৰু এতিয়া গৈ আছোঁ তেনেকৈ পাহাৰৰ মাজে মাজে আৰু এইফালে চাওক ধুনীয়া গছ গছনিবিলাক আছে, আৰু এইবিলাক অলপ জুই দিছে আৰু যাৰ যাৰ মানে বাগান হয় সিহঁতে মানে জুই দিছে। এইফালে চাওক এইয়া বাগানবিলাক এইফালৰ পৰা আৰম্ভ হৈছে আৰু সেইফালেও কমলা গছ আছে। তো আমি সেইফালে নাযাওঁ, এইফালে যাম। কালি ভাঙিলে তামোল গছ। আৰু এইটো হৈছে ফিচাৰী দেখা পাই আছে। এতিয়া এনেতো আপোনালোকে কেমেৰা বা কেনেকুৱা দেখা পাইছে, কিন্তু ইয়াৰ পৰা মানে অলপ মানে এঢলীয়া মানে এতিয়া মানে ক্ৰমান্বয়ে ওলাই যাব লাগিব আৰু ওজাই যায় কিছু দূৰ যোৱাৰ পিছত আমি ধুনীয়াকৈ মানে কমলাবিলাক মানে প্ৰত্যক্ষ কৰিব পাম, মানে দেখিবলৈ পাম। আৰু ধুনীয়াকৈ গছত লাইন লাইন শাৰী শাৰীকৈ ধুনীয়াকৈ লাগি আছে হাজাৰ বিজাৰ কমলা। আৰু ইয়াৰ পৰাই পুৰঠি হ'লে কমলাবোৰ পাৰে বেপাৰীয়ে নিব, আৰু বেপাৰীয়ে বহুত দূৰ জেগাত নিব। আৰু এয়া চাওক প্ৰাকৃতিক পৰিৱেশৰ মাজত ধুনীয়াকৈ আছে কমলা গছবিলাক দেখা পাই আছে। এইবিলাক কমলা গছ, এইবিলাকতে লাগি আছে কমলাই দেখা পাইছে। আৰু এইটো চাওক এটা নিজৰা সুন্দৰকৈ বৈ আছে, নিজৰাটো বিৰামহীনভাৱে নিজৰাটো বৈ আছে দেখা পাই আছে। নিজৰাটো ধুনীয়াকৈ বৈ আছে। আৰু এইবিলাক চব বিভিন্ন ধৰণৰ গছ আছে বাগানখনত, তামোল গছ, তাৰপিছতে পমা গছ, শিলিখা গছ, তাৰপিছতে পৰাই গছ, আৰু বিভিন্ন ধৰণৰ গছ আছে আৰু চাই থাকিব কিন্তু শেষলৈকে। আৰু ইয়াতে বনৰীয়া হাতীও আছে কিন্তু। এইবিলাক চাওক কমলাবিলাক, এইবিলাক চাওক দেখা পাইছে ধুনীয়াকৈ লাগি আছে। আৰু কয় আমাক মানে কৈছিলে আৰু এই বিশ্বকৰ্মাৰ পিছত বোলে ফল ফলহা অৰ্থাৎ টেঙাবিলাকৰ মানে নাৰি কৰে আৰু এইবিলাক চাওক টেঙা। এইবিলাক চাওক কি ধুনীয়াকৈ লাইন লাইনকৈ লাগিছে দেখা পাইছে। এয়া চাওক কি ধুনীয়া, ইমান ওচৰতে আছে টেঙাবিলাক দেখা পাইছে, ধুনীয়াকৈ লাইন লাইনকৈ লাগি আছে। এয়া দেখা পাইছে। আৰু এইবিলাক চাওক সিফালেও আছে, সিটো চাইডেও আছে। আৰু এইটো মাহটো যোৱাৰ পিছত অৰ্থাৎ আহিন মাহটো যোৱাৰ পিছত কাতিত টেঙাবোৰ মিঠা মিঠা হ'ব আৰু ৰং ধৰিব আৰু খাব পৰা হ'ব আৰু তেতিয়া মানে ধুনীয়াকৈ। আহি চাওক গছবিলাক। এইখিনি এনে কেমেৰাত আপোনালোকে বা কেনেকুৱা দেখা পাইছে, কিন্তু বহুত ওপৰত আহিছোঁ মানে আৰু মানে অলপ এই এঢলীয়া টাইপ মানে মাটিখিনি মানে জেগাখিনি আৰু তাৰ মাজতে আছে মানে এনেকুৱা। কেমেৰাত বা গম পাইছে কি নাজানো। আৰু ইয়াতে বহুত বনৰীয়া হাতী উৎপাত চলি থাকে, মানে খেতি আছে পথাৰত, মানে নামনি ফালে, মানে পথাৰত মানে তলৰ ফালে আৰু খেতি খাব আহে হাতীয়ে। তো এয়াই হৈছে আজি সোণাপুৰৰ পৰা কিছু দূৰ আহিব লাগে, 10 কিলোমিটাৰমান সোমাই আহিব লাগে। আৰু আমাৰ গাঁওখনৰ নাম হৈছে বেজেনী। তাৰপিছত এইবিলাক কমলা ধুনীয়াকৈ লাগি আছে। চাওঁ এতিয়া কিমান দিনলৈ ৰাখিব পাৰোঁ। তাৰপিছত কমলা লাগি আছে ধুনীয়াকৈ। আৰু এইটো ভাদ মাহ চলি আছে নহয়, ভাদৰ পিছত আহিনৰ পিছত কাতি মাহ ধুনীয়া মিঠা হ'ব, পকিব। আৰু এতিয়া মানে তেতিয়ালৈকে হয়তো আমাৰ এইবিলাক নাথাকে, কাৰণ যিহেতু ইয়াত বহুত বান্দৰৰ উৎপাত।
বহুত দিনৰ মূৰত পাহাৰ উঠিছোঁ অলপ অলপ ভাগৰ লাগি আছে মোৰ তথাপিও মানে দেখুৱাই দিলোঁ আৰু একবাৰ পাইছে তো এই আছিল আজি ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব ভিডিঅ'টো চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানে চিম্পুল ভিডিঅ' এটা বনাই দিলোঁ আৰু আপোনালোকৰ মাজত তো কেনেকুৱা বা পালে প্লিজ লাইক কৰি দিব ভিডিঅ'টো তো আজিলৈ ইমানে বাই বাই লাভ ইউ অল